দুর্নীতি ভট্টাচার বন্ধ করো, দুর্নীতি বন্ধ করো, দুর্নীতি। উত্তৰ শালমৰা মহকুমাত আইনৰ বাঢ়নি পানীয়ে সৃজনগাম ৰাজচক্ৰৰ বহু ৰাজহ গাঁও বুঢ়াই পেলোৱাৰ পাছত প্ৰশাসনে বানপীড়িত লোকৰ বাবে সাহায্য আদি আগবঢ়োৱাৰ সময়তে এখন পঞ্চায়তৰ 2 শতাধিক লোকে বান সাহায্যৰ পৰা বঞ্চিত হোৱাৰ পাছত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। সাহায্য করো, বানপানী উঠা মানুহক সাহায্য করো। মহকুমাটোৰ সৃজনগাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কাছাৰীপেটি পঞ্চায়তৰ কাছাৰীপেটি প্ৰথম খণ্ডৰ 2 শতাধিক পৰিয়ালে যোৱা 26 আগষ্টৰ পৰা আইনৰ পানীৰ কবলত পৰি ওখ স্থানত পশুধনৰ সৈতে সহাৱস্থান কৰাৰ পাছত 4টা দিন অতিবাহিত কৰাৰ পাছতো পঞ্চায়ত প্ৰতিনিধিৰ পৰা স্থানীয় বিধায়কলৈ কোনেও খা খবৰ নকৰাত ক্ষুব্ধ হৈ পৰিছে। আমি এইটো ৰাইজ গোট খাইছো, প্ৰতিবাদ সাব্যস্ত কৰিছো। বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়পুৰ থানাৰ অধীনত আমাৰ কাছাৰপেটি গাঁও পঞ্চায়ত কাছাৰপেটি প্ৰথম খণ্ড এইটো। আমাৰ 6-7 দিন ধৰি আজি বানাপানী ডুব যাই আছে। কিমান মানুহ কষ্ট কৰি আমাৰ ৰাস্তাত তিৰফল কৰি তিৰফলো পোৱা নাই, পানীত খুব কষ্ট কৰি জীয়াই আছে, কিন্তু আজিলৈকে ৰিলিফো পোৱা নাই। কোনো ওপৰৰ পৰা কোনো মহলৰ কোনো মানুহে আমাৰ তত্ত্বাৱধান লোৱা নাই, খবৰো লোৱা নাই। আজিলৈকে শুনি আছো কোনোবা জেগাত ৰিলিফ পাইছে, কিন্তু আমাৰ ইয়াতে বোলে ৰিলিফ চেংচনে হোৱা নাই। আমণ্ডলে বোলে কিবা ৰিপৰ্ট দিছে, শুনা কথা। এইটো আমাৰ পাৰ্ট 1ত বোলে পানী নাই। আপোনালোকে চাওক পানী আছে না নাই। এইখিনি আমাৰ ৰাজ্যৰ অভিযোগ। আজি আমি সেইকাৰণে খেতি বাতি নষ্ট হ'ল, আমি সেইকাৰণে প্ৰতিবাদ কৰিছো যে বেলেগ জেগাত ৰিলিফ পাইছে, আমি কিয় নাপাওঁ? এইটো আমাৰ ন্যায্য দাবী পাবই লাগিব। এইটো ওপৰ মহলে তদন্ত কৰি চাওক আপোনালোকে। যদি আমি ন্যায্য দাবী কৰি থাকোঁ তেনেহ'লে আমাৰ দাবী নিশ্চয় পূৰণ কৰিব। মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ। সেয়েহে শতাধিক পুৰুষ মহিলাই চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সৰব হৈ সাব্যস্ত কৰে প্ৰতিবাদ। বান সাহায্যৰ পৰা বঞ্চিত লোকে কাছাৰীপেটি পঞ্চায়তখন সম্পূৰ্ণৰূপে বানৰ কবলত পৰাৰ পাছতো এতিয়াও কিয় সাহায্য আগবঢ়োৱা নাই, সেই সন্দৰ্ভত প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰে। গৰু বাছু ছাগলী ভেড়া লৈ মানে এই ৰাস্তাত গোট খাই আছে, ত্ৰিপল বান্ধি বান্ধি। আজি চৰকাৰী প্ৰতিনিধি বা চৰকাৰী কোনো বিষয়া আহি ইয়াতে উপস্থিত হোৱা নাই, আমাৰ দুখ কোনো বুজি লোৱা নাই। আৰু আমাৰ পাৰ্ট 1ত কিছুমান ৰিলিফ দিছে, শুনা পাইছোঁ 4-5 ঘৰ মানুহক ৰিলিফ দিছে। আজি সব মানুহে পানীত ডুব গৈছে, সব মানুহ খেতি বাতি নষ্ট হৈছে। কোন যুক্তিত এই 4-5 ঘৰ মানুহক ৰিলিফ দিলে? এইটো আমাৰ চৰকাৰৰ ওচৰত আহ্বান যে এইটো দুৰ্নীতি নিবাৰণ কৰিব লাগে। দুৰ্নীতি কোনে কৰিলে নকৰিলে সেই বস্তুটো আমি জানিব লাগে, আমাক জনাই দিব লাগে। অভয়াপুৰী প্ৰতিবেদক, JCC ডিজিটেল। Daffodil College of Horticulture, Daffodil Multi-Purpose Educational Trust, affiliated under ASTU K3 Kamrup Metro, Assam. Admissions open for BSc Honours Horticulture. Apply online. Visit www.daffodilhorticall.com. Classes will start from 1st of October. Contact 9854323400 or 70020523556. Scholarship available for meritorious students.